স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আহক আজি এটা ব্যতিক্ৰমী ধৰ্মী ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ। মহিলাসকলে কি ধৰণে মাছ ধৰে সেই পদ্ধতি আপোনালোকৰ আগত দেখুৱাম। আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, মই আহি আছোঁ এটা জেগাত। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখিব। সুন্দৰ পৰিৱেশৰ মাজেদি আহি আছোঁ। মই স্কুটি চলাই অকলে আহি আছোঁ। এডোখৰ নিৰ্দিষ্ট জেগালৈ আহিছোঁ, হয়তো আপোনালোকক দেখাম। আজি মই কি কৰিবৰ কাৰণে আহিছোঁ চাই থাকক। এয়া আহি আছোঁ পাই গ'লোহি। মই প্ৰায় পাবহি হ'ল। মই আহিছোঁ ঢকুৱাখানাৰ পৰা লখিমপুৰ ৰোডত এডোখৰ ঠাইলৈ। ঠাইডোখৰৰ নাম হ'ল শিঙীয়া। আৰু ইয়াতে মহিলাসকলে কেনেদৰে মাছ ধৰে সেই পদ্ধতি আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। চাই থাকক ভিডিঅ'টো। কিমান মাছ আহিছে আপোনালোকে চাওকচোন। মাছৰ কোনো বিধিবাদ নাই। ইমান মাছ দেখি মই ৰৈ থাকিব নোৱাৰিলোঁ। আৰু আপোনালোকেও হয়তো ধৰিবৰ মন যাব, কিন্তু মই ৰৈ থাকিব নোৱাৰি মাছ ধৰাত ব্যস্ত হৈ গ'লোঁ। আৰু কেনেদৰে মাছবোৰ উজাইছে হয়তো আপোনালোকে দেখা হ'লে গম পালেহেঁতেন। জাক মাছ আহিছে। আৰু সেই তাতে মহিলাসকলে দুগৰাকীয়ে আঁঠুৱা পাতি ৰৈ আছে আৰু মাছবোৰ নিৰ্দিষ্ট ঠাইদি গৈ আঁঠুৱাৰ ভিতৰত সোমাই পৰিছে। আৰু শেষত আঁঠুৱাটোৰ পৰা আমি মাছসমূহ দাঙি এঠাই নিৰ্দিষ্ট জেগাত ৰাখি গৈছোঁ। আৰু লগতে মই ৰৈ থাকিব নোৱাৰিও আঁঠুৱা ধৰাত লাগি গ'লোঁ। আৰু চাওক কিমান মাছ পালোঁ। আৰু মাছসমূহ হয়তো দেখিলে আপোনালোকে খাওঁ লাগিব। আৰু মাছ ধৰাসকলে নিশ্চয় ৰৈ থাকিব পৰা নাই, ধৰো লাগিছে। শেষত কওঁ যে গোটেই মাছখিনি যেতিয়া ধৰি আমি শেষ কৰি ঘৰলৈ লৈ আহিলোঁ, ঘৰলৈ লৈ অহাৰ পিছত কিদৰে মাছসমূহ আমি সংৰক্ষণ কৰি ৰাখিলোঁ আপোনালোকে চাওকচোন। আহোম সম্প্ৰদায়ৰ লোকসকলে মাছসমূহ এনেদৰে বহুত দিনলৈকে খাবৰ পৰাকৈ সঞ্চয় কৰি ৰাখে। কাৰণ কেনেকৈ চাওক, মাছসমূহ বাচি চালনীত দিলে, চালনীত দি তলত জুই লগাই দিলে আৰু সেই মাছসমূহ শুকাই গ'ল। শুকাই গৈ আমি বৈয়ামত ভৰাই থ'লোঁ বা নিৰ্দিষ্ট সময়ত খাবৰ বাবে সঞ্চয় কৰি ৰখা হ'ল। আৰু এই পদ্ধতিৰে হয়তো মাছ খাই পেলাই আপোনালোকৰো বহুত আমেজ লাগিব। আৰু শেষত ফাইনেলি মাছ ধৰা শেষ হৈ মাছ শুকুৱাই শেষ হ'ল। তাৰ পাছত আমি কি কৰিলোঁ, এটা হাঁহ খালোঁ। হাঁহটো খাই ভাল লাগিলে, গাৰ বিষ মৰিলে। আৰু বেয়া নাপায় যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মাছ ধৰিছে নিশ্চয় তেওঁলোকৰো মনত পৰি গৈছে যে মাছ ধৰা পদ্ধতি নিশ্চয় ভাল লাগিল। আৰু শুকান মাছ খোৱাৰ আমেজেই বেলেগ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় আজৰি সময়খিনিত আপোনালোকেও কেতিয়াবা এনেকুৱা কৰিবচোন। ভাল লাগিব, স্বাস্থ্যটো ভাল লাগিব, মন আনন্দিত হ'ব। আৰু মাছ ধৰা পদ্ধতিটো খুবেই ভাল লাগে মাছ ধৰি। আৰু যিসকলে ধৰিছে তেওঁলোকে নিশ্চয় গম পাইছে মাছ ধৰা কি আমেজ। বাবেই আজিলৈ আপোনালোকৰ মাজৰ পৰা মই মুনমুগৈ বিদায় মাগিছোঁ। ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ।